নমস্কাৰ বন্ধুসকল, আপোনালোকক মই প্ৰথমবাৰ স্বাগতম জনাইছোঁ এই চেনেলটিত যে আপোনালোকে চাই আছে ড্ৰ উইথ অজয়। তো আজি আমি শিকিম অসমৰ মেপ, মানে অসমৰ মানচিত্ৰ কেনেকৈ অংকন কৰা হয় আৰু ষ্টেপ বাই ষ্টেপ শিকিম। আমি সেই ষ্টেপত দুটা ভাগ কৰিছোঁ, এটা ষ্টেপ হ'ল ইজি ষ্টেপ আৰু এটা ষ্টেপ হ'ল মোৰ ইজি ষ্টেপ। তো আমি দুটা ষ্টেপত শিকিম। তাৰ আগতে মই আপোনালোকক জনাওঁ যে আমাৰ অসমৰ ডিষ্ট্ৰিক্ট কেইটা আছে আৰু চিটি কেইটা আছে সেইটো আৰু আমি শিকাম, ঠিক আছে? তো বলক আকৌ চাম। তই নিজে ধৰ কি শিকাবি তই মানুহ। এইটোৰ বাবে আপোনালোকে কমেণ্ট কৰিব, কাৰণ মই ভাল পাৰোঁ নে নাই সেইটো পিছত গম পাব আপোনালোকে ভিডিঅ'টো চালে, ঠিক আছে? আপোনালোকে এই ভিডিঅ'টো পুৰা চাই থাকক। টিপছ নম্বৰ 1, ইজি ষ্টেপ। আপোনাক যদি স্কুলৰ পৰা এছাইনমেণ্ট দিছে তেন্তে আপুনি A4 সাইজ বগা পেপাৰ কিনিব আৰু এডাল পেন্সিল ল'ব, লগতে ইৰেজাৰ। যদি আমাৰ কিবা অকাত ভুল হয় তেনেহ'লে আমি মুছি ঠিক কৰিব পাৰিম। তো আমি চেষ্টা কৰোঁ। প্ৰথমতে এডাল লাইন ড্ৰ কৰিব চেষ্টা কৰক। মই যেনেকৈ কৰি আছোঁ সেনেকৈ অঁকাৰ চেষ্টা কৰক। এই তিনিডাল লাইন ড্ৰ কৰাৰ পিছত আপুনি গুগলৰ পৰা আছাম মেপ ডাউনলোড কৰিব পাৰিব, অথবা ডেছক্ৰিপশ্যনৰ পৰা তলত ভিডিঅ'টোৰ তলত লিংক দিয়া আছে, সেই লিংক দ্বাৰা আপুনি HD মেপ ডাউনলোড কৰিব পাৰিব। তো সেই মেপটো চাই ড্ৰ কৰাৰ চেষ্টা কৰক। প্ৰথমতে হয়তো আপুনি নোৱাৰিব পাৰে, বাট চেষ্টা কৰি থাকিলে পাৰিব। একবাৰ নোৱাৰিলে 100 বাৰ চেষ্টা কৰক, এটা লিখা আছে নহয়, সেইটো কথা। প্ৰথমতে আপুনি হয়তো নোৱাৰিব পাৰে, কিন্তু চেষ্টা কৰিলে পাৰিব। মই এই লাইন ড্ৰ কৰাৰ কাৰণ হ'ল অলপ সহায় পায়। তো মই যেনেকৈ কৰি আছোঁ ঠিক সেনেকৈ ধৰণৰ কৰি থাকক, কৰিব চেষ্টা কৰক, কৰি থাকক। আগতে যে আমি তিনিডাল লাইন ড্ৰ কৰিছিলোঁ সেই লাইনবোৰক ৰবৰ দি মুছি দিয়ক। মুছা হোৱাৰ পিছত আমি ডিষ্ট্ৰিক্ট দিম। ৰ'ব আগত এটা মই কুৱেশ্যন কৰোঁ, আমাৰ অসমত কেইখন ডিষ্ট্ৰিক্ট ক'ব পাৰিবনে? যদি পাৰে তেনেহ'লে তলত যায় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। তো আমি ডিষ্ট্ৰিক্টৰ মতে এনেকুৱা ড্ৰ কৰি ভাগ কৰি দি আছোঁ। ভুল হ'ব পাৰে, আপোনালোকে মেপখন চাই ড্ৰ কৰিব। এই ভিডিঅ'টো পুৰা লাষ্টলৈকে চাই থাকক, নহ'লে ছেকেণ্ড টিপছত একো বুজি নাপাব পাৰে। ফাৰ্ষ্ট ষ্টেপটো প্ৰায়ে শেষ। কেনে লাগিছে জনাব প্লিজ, মই আশা ৰাখিছোঁ আপোনালোকে জনাব। মোৰ লাষ্ট কুৱেশ্যন হৈছে আমাৰ ডিষ্ট্ৰিক্ট কেইখন আছে আৰু এই ভিডিঅ'টোৰ পৰা আপুনি কি শিকিব পাৰিছে। আশা ৰাখিছোঁ আপোনালোকক এই ভিডিঅ'টো চাই কিছু শিকিব পাৰিছে, আৰু মই চেষ্টা কৰিছোঁ যিমান সহজ হয় সিমান সহজত শিকাব। ৰ'ব এইবিলাক হ'ল ডিষ্ট্ৰিক্ট। এই ধৰণৰ পইণ্ট দি চিনাক্ত কৰক, আৰু ইয়াৰে ভিতৰত থাকিব বহু চিটি। ধন্যবাদ এই ভিডিঅ'টো চোৱাৰ বাবে। আমি মোৰ ইজি ষ্টেপ ভিডিঅ'টো নেক্সট সপ্তাহত পাব্লিছ কৰিম, তো আপোনালোকে নিশ্চয় চাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ।